হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলৈ। আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ তিলৰ চাটনি। এয়া তিলখিনি প্ৰথমে ধুই ল'লোঁ আৰু ধুই শুকুৱাই লৈ এয়া এখন কেৰাহী পাতি তাত অলপমান গৰম কৰি ল'ব লাগিব। আৰু এয়া তিলখিনি প্ৰায় হৈছেগৈ, ফুটিছে আৰু ফুটিলেই তিলখিনি হৈছে আৰু এতিয়া কাঢ়ি থ'ম তিলখিনি। এয়া তিলখিনি কাঢ়ি ল'লোঁ আৰু চাটনিৰ বাবে এয়া লৈছোঁ সৰু সৰু আলু 4টা, বুট কেইটামান, আৰু বুটখিনি আগদিনাখনে তিয়াই থোৱা আছিলে, আকৌ বইল কৰি লৈছোঁ। আৰু তাৰ লগত এয়া মান ধনিয়া পাত, জলকীয়া, ৰচুন আৰু এয়া পিঁয়াজ, আদা। আৰু এতিয়া এয়া মিক্সাৰত মই এনেদৰে পিচি ল'লোঁ তিলখিনি। আৰু এতিয়া এয়া আলু আৰু বুট হৈ গ'ল আৰু তাৰ লগত পিঁয়াজখিনি, ধনিয়া, জলকীয়া আৰু তেঁতেলী কেইফুটামান লৈছোঁ, সকলোখিনি এয়া কাটি ল'লোঁ। আৰু তেঁতেলী কেইফুটা এতিয়া পানীত তিয়াই ল'ম অলপমান। আৰু এতিয়া এয়া তিলখিনি তাতে দি আলু, বুট সকলোবিলাকৰ লগত মিক্স কৰিম। আৰু এতিয়া এয়া তেঁতেলীৰ পানীখিনিও দি দিছোঁ, লগত নিমখ অলপমানো দিছোঁ। আৰু এতিয়া ইয়াত অলপমান মিঠাতেল দি দিম সোৱাদ অনুসৰি। আৰু এয়া তিলৰ চাটনি ৰেডি হৈ গ'ল। আৰু খুবেই ভাল লাগে এনেদৰে চাটনি বনাই খাই। আৰু এনেদৰে নেপালী সম্প্ৰদায়ৰ লোকে বেছিকৈ খোৱা দেখা যায়। আৰু আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আৰু ইমান সময় ধৰি ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।